নমস্কাৰ ডিমুৰিয়া এন্টাৰটেইনমেন্টৰ আন এটা ভিডিঅ লৈ সকলোকে স্বাগতম জনাইছো আজি আমি কথা পাতিম এটা অসমীয়া গানৰ বিষয়ে সৰি নহয় টিকটকৰ বিষয়ে তেনেহলে আহক আজিৰ ভিডিঅটো আৰম্ভ এই ভিডিঅটো সম্পূৰ্ণভাৱে ধেমালি কাৰো মনত আঘাত দিব বিচৰা নাই কেৱল হাঁহি আৰু হাঁহক Kunaru halodia silom lagi ijai wow দেখিছে নহয় কি কম ইহঁতক ক'বলৈ একদম ভাষাই নাই Ule kunaru halodia আই তহঁতে নাচো না কোনে একো নকয় কিন্তু এনেকুৱা এটা বিহু গানত এই হেলমেট পিন্ধি আৰু চলা খুলি কিয় নাচিছা যদি এই ড্ৰেছত ইংলিছ গান নাছিলে হয় তেতিয়াহ'লে নকলো হয় অসমৰ বিহু গান এটা এই ধৰণে নাচি আছা বিহু গান এটা এনেকা নাচিছা বেয়া কথা দেই একদম বেয়া কথা বেলেগৰ ভিডিঅ' চা কেনেকৈ নাচি আছে এহে আমাৰ অসমৰ ডেকা গাভৰু নে কি ক দেখিলে নহয় বন্ধুসকল ইমান ধুনীয়াকৈ ডেকা গাভৰু ড্ৰেছ পৰিধান কৰি দুয়ো নাচি আছে এহে আমাৰ অসমৰ অসমীয়া Wow! Itu কি লৈছে গামোচাখন লৈছে বাৰু মানিছো কিন্তু এটোটো কুকাৰৰ ঢাকনা হয় এই কুকাৰৰ ঢাকনাটো ই মাইক্ৰফোন হিচাপে ব্যৱহাৰ কৰিছে কি যে হ'ব মানে কি যে হ'ব মই গম পাইছো মানে ইহঁতে কিহৰ কাৰণে এইবোৰ বস্তু ইউজ কৰে মানে পাব্লিচিটি লাগে লাইক কমেন্টৰ কাৰণে কি যে নলয় আৰু নে কি ক সেই ভুলবোৰ শুধৰাব গলে আমি বেয়া হয় না নহয় সদায় লেখো ৰাতি তৰা কিমান আকাশত দুচকু পাব নোৱাৰো তুমি থাকা ওচৰত এহে আমাৰ অসমৰ ডেকা এই দুজন ডেকালৈ মন কৰক ইমান ধুনীয়া গান ইমান ধুনীয়াকৈ লিপছ দিছে সিহঁতে ভাল লাগিছে এইবোৰহে টিকটক ভিডিঅ' এনেকৈ কৰিব লাগে কিন্তু এনেকৈ নকৰি মানুহবিলাকে উল্টা পুল্টা কৰি আছে সদায় লেখো ৰাতি তৰা কিমান আকাশত দুচকু পাব নোৱাৰো তুমি থাকা ওচৰত আমি অসমীয়া বিহুতে বলিয়া বিহু লাগিছে গা সঁচাকে বাইদেউ আপোনাৰ গাতত বিহু লাগিছে খুব ভালে নাচিছে আপুনি হয়তো আপুনি গাভৰু টাইমত বহুত নাচিছিলে সেইকাৰণে এতিয়াও ভালে নাচিছে এহে আমাৰ অসমৰ বোৱাৰী নে কি ক আপুনি যে ইমান শকত হৈ ইমান ধুনীয়াকৈ বিহু নাচিছে ভাল লাগিছে কিন্তু দেই হয় না নহয় বন্ধুসকল মৰম লাগে সঁচাকৈ ময়ো কলো তোমাক বুকুত থকা অযুত মৰম সকলো চোন তোমাক ৱাও মৰম লাগে সঁচাকৈ ময়ো কলো তোমাক বুকুত থকা অযুত মৰম সকলো চোন তোমাক এতিয়া মোক বেলেগে ক'ব তই যে টিকটকৰ ভিডিঅ'ৰ ওপৰত ভিডিঅ' কৰি আছ তই নিজে টিকটক বনাই দেখুৱাচোন তেতিয়া কম নহয় ভাল হৈছে নে নাই তেনেকুৱা ক'ব গতিকে নোকোৱাৰ আগতে ময়ো এটা টিকটক ভিডিঅ' বনাও নে কি ক অসমীয়া তোমাৰ তুলনা তোমাৰ বুকুত সপোন ৰচো আমি অসমীয়া তোমাৰ বুকুত সপোন ৰচো আমি অসমীয়া যদি ভিডিঅ'টো চাই অলপ হ'লেও আনন্দ উপভোগ কৰিছে প্লিজ চেনেলটো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ ভিডিঅ'টো চাই ছাবস্ক্ৰাইব নকৰিলে বহুত বেয়া লাগিব আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰি আমাকো অলপ আগবাঢ়িবলৈ সুযোগ দিয়ক পুনৰ নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ জয় আই অসম